ডিগবৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ট্ৰফী প্ৰদৰ্শনী অনুষ্ঠান। ভাৰতীয় সেনাই অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ তত্বাৱধানত 19 জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া 19 বছৰৰ অনূৰ্ধ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ট্ৰফী দেওবাৰে ডিগবৈত প্ৰদৰ্শন কৰা হয়। ডিগবৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ট্ৰফী প্ৰদৰ্শনী অনুষ্ঠানত প্ৰথমে শোভাযাত্ৰা কৰি ট্ৰফী আদৰি আনে। ভাৰতীয় সেনা, NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ট্ৰফী আদৰণি কাৰ্যসূচীত সহযোগ কৰে। ইয়াৰ পাছত বিভিন্ন সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা 22 জুনত।